এতিয়া আমি পূজা চাবলৈ যাব লৈছোঁ আৰু এইটো মোৰ গেটত আউটফিট অফ দ্য নাইট পূজা আউটফিট আমি সকলোবোৰ গৈ আছোঁ পুৰা ঘূৰি পূজা চাবলৈ লাইটটো মোৰ মুখত চাটাপকৈ এইখন প্ৰথম পূজা দেখিলোঁ দুলীয়াজান টিপলিঙত এইখন 2 নম্বৰ পূজা দেখিলোঁ এইখনো বৰ ধুনীয়া লাগিছে দুলীয়াজান টিপলিঙতে এয়া ট্ৰেফিক জাম দুলীয়াজানটো আজিকালি ট্ৰেফিক জাম হয় আমাৰ এইফালে যাব লাগিব 5 চিলি চাইডে এইটো কৈছিলোঁ ইটো কৈ আছে কমেণ্টে এই 5 ৰোৱা নে ৰোৱানে 5 চিলি পাই কথা ক'বলৈ আহিছে গাড়ীখন লওঁতে লেফ্ট কৈ এঘণ্টাৰ পৰা ৰখি আছোঁ ট্ৰেফিক জাম জামটো কেতিয়া খুলিব আৰু আজি পামগৈ নাই বা পূজা চাবলৈ ন নাপাম চাগে দেই আমি নাপাম চাগে পূজা চাবলৈ 2টা বজাত হেৰি পামগৈ মণ্ডপ এইখন আহি গ'ল 3 নম্বৰ পূজা এইখন হৈছে দুলীয়াজান 16 নম্বৰত পূজা কৰি নাপালোগৈ আৰু আমাৰ ৰাইজ টোপনি গ'ল চাওক দুলীয়াজানত এয়া অলপ ৰামলীলাৰ দৃশ্য আপোনালোকক দেখুৱাই দিছোঁ আমি জানানে গোটেই নো এণ্ট্ৰি যে চবফালে নো এণ্ট্ৰিৰ পৰা গৈ আমি সেই ৰামলীলা ফালে সোমাই আহিছোঁ আমি পূজাখন গৈ পাবলৈ আমাৰ ৰাস্তাই নাই ফাইনেলি আমি আহি পালোহি বিটি ফিল্ডৰ পূজাত এইটো উঠিলে তাৰ পালে মানে উঠাই দিলোঁ আৰু ইয়াক দুৰ্গা পূজা বহুত জমিছে এইবাৰ বৰষুণ পুৰা এইবাৰ দুৰ্গা পূজা জমিছে এইটো অৱস্থা হ'বলগীয়া হ'ল এইবাৰ দুৰ্গা পূজাত বৰষুণ এইফালে এইবাৰ আমি আহিলোঁ দুলীয়াজানৰ একদম মেইন এট্ৰেকশ্যন পূজাখনলৈ চাওকচোন ইমান ধুনীয়াকৈ বনাইছে কিতাপেৰে মণ্ডপ আৰু এইখন হৈছে দুলীয়াজানৰ গেছ কোম্পানীত মণ্ডপটোৰ অপজিটতে থকা ধাবা 97 নামৰ ৰেষ্টুৰেণ্টখনত আমি সোমালোঁ বহুত ভোক লাগিছে কিবা এটা খাই লওঁ সময়ো হ'ল 10:30 বাজিছে একোৱে খোৱা নাই দিনতে খোৱা ভাত আৰু তাতে আমি অৰ্ডাৰ কৰিলোঁ চিকেন নুডলছ আমাৰ চিকেন নুডলছ অৰ্ডাৰ কৰিছিলোঁ আহি গ'ল তলৰফালে চোৱা তলৰফালে চোৱা এই চাইডে যাওঁ নেকি এই চাইডে এইফালে যাব নোৱাৰি এইফালে আহা ব'লা গৈ থাকাচোন চাই আছিলে চিধা গৈ থাকা ৰোৱানে পিষ্টল লাগে কৈ আছিলে সেইকাৰণে তাক ৰাইফেল এটাকে কিনি দিলোঁ সি বহুত হেপ্পী ৰাইফেলটো পায় ভাইটিটোৱে চুইছেহে চুব দিয়া এইটো চাইছে সেইটো পৰা চাইছে সময় এতিয়া 12টা বাজিছে আৰু এতিয়া আমি ঘৰলৈ গৈ আছোঁ এতিয়া দুৰ্গা পূজা ব্লগ ইমানেই